ৰাতিপুৱা সোনকালে উঠিলোঁ 6:30টাতে কাৰণ মেকআপ এটা আছিলে ব্ৰাইডৰ ঘৰ পালোঁ 6:30টাতে ব্ৰাইড একেবাৰে ৰেডি আছিলে কাৰণ বহুতকেইটা পাৰ্টি মেকআপ আছিলে চ' তাই এয়া ৰেডি হৈয়ে আছে আৰু তাইক গৈ 7:30 মানত তাই ৰেডিয়ে একেবাৰে চাওকচোন ইমান মৰম লগা হৈছিলে তাইক আৰু তাই বহুত শান্তশিষ্ট আছিলে তাইৰ কোনো ডিমাণ্ড নাছিলে আৰু কৈছিলে যে বা আপুনি যেনেকৈ বিচাৰে তেনেকৈ ৰেডি কৰি দিয়ক আৰু তাইক চাওকচোন বহুত মৰম লগাও হৈছে বাৰু আৰু আহিবৰ টাইমত এইটো অকণমান গেটৰ ওচৰত ক্লিপ এটা লৈছিলোঁ সৰুকৈ তাৰপাছত আছিলে তাইৰ চিষ্টাৰৰ পাৰ্টি মেকআপ এজনী তাইৰ সৰু ভনীয়েক তাইক চাওকচোন ইমান মৰম লগা হৈছে তাই বৰ চুলবুলি আছিলে চ' বহুত ভাল মৰম লগা হৈছিলে তাৰপাছত সিহঁতৰ বয়েক এজনীকো কৰিছিলোঁ কিন্তু ভিডিঅ' ক্লিপ লোৱা নহ'ল কাৰণ এই টিকলিজনীয়ে মোৰ কাৰণে ৱেইট কৰি আছিলে দিনটো আৰু চাওকচোন তাইক একদম পৰি লাগিছে এইটো মোৰ টিকলুক ক্লাইণ্ট হয় একেবাৰে পৰি যেন লগা নাইনে আৰু ইয়াৰ পৰীৰ মাক বায়ে ভিডিঅ' ক্লিপ ইমান এটা কমফৰ্টেবল নহয় চ' সৰুকৈ ল'লোঁ অকণমান ক্লিপ আৰু ইয়াৰ ৰাস্তাত আমি আহি থাকোঁতে মিষ্টাৰ আৰু মই এটা ক্লিপ ল'লোঁ আজিলৈ এৰিছোঁ বাই।